हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেললৈ। আৰু আজি এটা বেলেগ ভিডিও দেখাম আপোনালোকক। মোৰ লগত লৈ যাম শ্ৰী শংকৰদেৱ কলাকৃষ্টি কেন্দ্ৰ দিখমুখলৈ। আহকচোন তেনেহলে ভিডিওটো সকলোৱে উপভোগ কৰোঁ আৰু ভিডিওটো সকলোৱে শেষলৈকে চাব আৰু লাইক কমেন্ট শ্বেয়াৰ কৰিব। লগতে চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দেৱ কলাকৃষ্টি কেন্দ্ৰত প্ৰতি বছৰে ৰাস পতা হয়, কিন্তু 2 বছৰ ধৰি লকডাউনৰ বাবে পতা হোৱা নাই। ইয়াত বিশেষকৈ মুখাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। মই আপোনালোকক একেবাৰে ভিতৰলৈকে লৈ যাম। তাৰ আগতে বাহিৰত থকা কিছু পৰিৱেশ আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। তেনেহলে ভিডিওটো চাই থাকক শেষলৈকে। ইয়াত এজোপা বৰহমথুৰি গছ ৰোৱা আছে। সাংস্কৃতিক চৰ্চা কেন্দ্ৰ দিখমুখৰ উদ্যানত ৰোৱা আছে। আপোনালোকক দেখুৱাবলৈ যিমান পাৰোঁ চেষ্টা কৰিছোঁ। বৰহমথুৰি পুলি মই আগতে দেখা নাছিলোঁ, আজি প্ৰথম দেখিছোঁ আৰু আপোনালোককো সেই দেখুৱাবলৈ অলপ চেষ্টা কৰিলোঁ। আপোনালোকে আগতে যদি দেখিছে তেন্তে হ'লে ভালেই, যদি নাই দেখা তেনেহলে চাই লওক। এইটোৱে বৰহমথুৰি পুলি। আৰু আমাৰ গাঁৱৰ নৱপ্ৰজন্মৰ যুৱককেইজনৰ তেওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে শংকৰজ্যোতি, বিষ্ণু আৰু নটৰাজৰ দৃশ্য। দেৱাল ছবি খুবেই ভাল লাগিছে আৰু সেই আপোনালোকক দেখুৱালেও। এয়া চাওক কিমান ধুনীয়াকৈ আঁকিছে, সঁচাকৈ বহুত ভাল লাগিছে। এয়া শংকৰদেৱ হয়, ওপৰলৈ এয়া নটৰাজ। জ্যোতিপ্ৰসাদ আগৰৱালা, সঁচাকৈ খুবেই ভাল লাগিছে। আৰু তাৰ লগতে আপোনালোকক মই দেখুৱাই যাম ভিতৰৰ দৃশ্যসমূহ। এয়া কিনাৰতে আছে, এইটো এটা পুখুৰী আৰু আমি ভিতৰলৈ সোমাই যাম এতিয়া। অলপ চেষ্টা কৰিম, যিখিনি পাৰোঁ দেখুৱাম। এয়া প্ৰেক্ষাগৃহটো হৈছে দেৱেন নেওগ প্ৰেক্ষাগৃহ। তেখেত আমাৰ বৰ্তা হয়। আৰু এয়া শ্ৰীকৃষ্ণ সৰুকালৰ ছবি। সম্পূৰ্ণ হোৱাগৈ নাই, আঁকি আছে অলপকৈ। এয়া মঞ্চত আছে বিভিন্ন মুখাসমূহ, সৰ্পভাগী, ৰাসত ওলোৱা ৰথ আদি বিভিন্ন ধৰণৰ দধিশাল। যি পাৰোঁ অলপ দেখুৱাইছোঁ আপোনালোকক। 2 বছৰ ৰাস পতা হোৱা নাই বাবে সকলোবিলাক এনেকৈ পৰি আছে। ৰাস হ'লে সকলোবিলাক নতুনকৈ আকৌ পুনৰ বনোৱা হয়। মুখাৰ ওপৰতে বেছি গুৰুত্ব দিয়া হয় ইয়াত। সেইফালে এটা লক্ষী ফেঁচা ওলাইছিলে, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তাৰ আগতে অকণমানহে উঠি গ'ল, গুচি গ'লগৈ। হ'লেও আপোনালোকক দেখুৱাবলৈ অলপ চেষ্টা কৰিছিলোঁ। এইফালে আছে এয়া ৰথ এখন আৰু এয়া দধিশালো আছে। খুবেই ভাল লাগে চাই। ইয়াত আসনৰ ব্যৱস্থাও ইয়াত বৰ ধুনীয়াকৈ কৰা হয়, কোনো হুলস্থুলীয়া পৰিৱেশ নহয়। ভালদৰে ৰাস চাব পাৰে। আৰু এইফালে এয়া ৰাধা কৃষ্ণ অংকন কৰি থকা হৈছে
সম্পূৰ্ণ এতিয়াও হোৱা নাই সম্পূৰ্ণ হ'লে নিশ্চয় আপোনালোকক এটা ধুনীয়াকৈ ভিডিঅ' বনাই মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইফালে হৈছে গ্ৰীণ ৰুম ইয়াত বিভিন্ন ধৰণৰ এতিয়া কিছুমান বস্তু থোৱা আছে লগতে এয়া ওপৰত ৰাখত ওলোৱা বগলী ভাগ এনেকৈ থোৱা হৈছে চাই কেনেকুৱা লাগিছে আপোনালোকে মোক জনাবলৈ নাপাহৰিব আৰু তেন্তে আহি থাকক ভিডিঅ'টো চাই থাকক মোৰ লগে লগে এয়া বসুদেৱে যমুনা পাৰ কৰিছে শ্ৰীকৃষ্ণক লগত লৈ খুব সুন্দৰকৈ অংকন কৰিছে ভাল লাগিছে এয়া হৈছে যোগমায়া আৰু তেতিয়া মানে কংকই হেৰি কৰিবলৈ লওঁতে বধ কৰিবলৈ লওঁতে সেয়া ওপৰলৈ যে উৰি গৈছিলে আকাশলৈ সেয়া পুতনা বধ ভাল লাগিছে ন এইবোৰ আধা কৰা হৈ আছে দধিছো এয়া এয়া শ্ৰীকৃষ্ণ এইটো কি বুলি কয় ৱাল লৈ যে এনেকৈ হেৰি জয় বিজয় হেৰি কৰিছিলে যে হয় অৰ্জুন গছ ৱালে মহতিয়াই লৈ গৈছিলে শ্ৰীকৃষ্ণ বৃন্দাবনত গৰু চৰোৱা দৃশ্য এয়া বস্ত্ৰহৰণ গোপিনীসকলৰ এয়া বকাসুৰ বধ অঘাসুৰ বধ ভাল লাগিছে দৃশ্যবিলাক হা ধেনুকাসুৰ বধ এতিয়া হৈছে কালীয় দমন আৰু এয়া হৈছে মহাৰাস এটাই কওঁ আপোনালোকে যদি এতিয়া আকৌ ৰাস পতা হয় তেতিয়াহ'লে ইয়াত নিশ্চয় ৰাস চাবলৈ আহিব আৰু ইয়াত বৰ ধুনীয়াকৈ ৰাস পতা হয় মুখাসমূহ বহুত ধুনীয়াকৈ দেখুওৱা হয় লগতে বৃন্দাবনৰ যিটো দৃশ্য তাত বহুত প্ৰাকৃতিকভাৱে বৃন্দাবনৰ দৃশ্যটো ইয়াত দেখুওৱা হয় পিছফালে ধুনীয়াকৈ এখন যমুনা নদীও ইয়াত দেখুৱাই দিয়া হয় পিছফালে এইফালে দেখিছে নহয় তাতে আৰু ইয়াত বিভিন্ন ধৰণৰ ফুল গছ ৰুই পানি ধুনীয়াকৈ দৰ্শকক সঁচাসঁচিকৈ বৃন্দাবনখন দেখুৱাবলৈ চেষ্টা কৰা হয় আপোনালোকে এবাৰ যদি ৰাস হয় তেতিয়াহ'লে নিশ্চয় চাবলৈ আহিব উপভোগ কৰিব আৰু বহুতেই ভাল লাগে মই নিজে চাই পাইছোঁ তেনেহ'লে আজি ভিডিঅ'টো চাই সকলোৱে ভালেই পালে যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব